আপোনালোকৰ চাগে নিশ্চয় মনত আছে 2 বছৰ আগতে বলিউডত এখন মুভি ৰিলিজ হৈছিল যাৰ নাম আছিল 2.0 এই মুভিখনত এটা সোশ্যাল মেছেজ দিব বিচাৰিছিল মানুহক যে মোবাইল আৰু মোবাইলৰ টাৱাৰৰ পৰা যি ৰেডিয়েচন ওলায় সেই ৰেডিয়েচনে মানুহ আৰু জীৱ-জন্তুৰ শৰীৰৰ বাবে বহুত ক্ষতিকাৰক ইয়াৰ পৰা নানান ধৰণৰ বেমাৰ হয় এইটো কিমান দূৰ সত্য আসলতে হয় নেকি ৰেডিয়েচনৰ পৰা মানুহৰ ক্ষতি বা জীৱ-জন্তুৰ ক্ষতি হয় নেকি তাৰে বিষয়ে মই কথা পাতিম গতিকে ভিডিওটো আপুনি লাষ্টলৈকে চাওক গোটেইখিনি কথা গম পায় কি হয় ৰেডিয়েচন হৈছে ৰেডিও ফ্ৰিকুৱেন্সি ৱেভ যেতিয়া আমি কাৰোবাৰ লগত ফোনেৰে কথা পাতো বা 2G 3G 4G আমি মোবাইলত ব্যৱহাৰ কৰোঁ সেই সময়ত মোবাইল আৰু যেটো টাৱাৰ আছে মোবাইলৰ সেই দুয়োৰে মাজত যেটো কমিউনিকেশ্যন হয় সেইটোকে কয় ৰেডিও ফ্ৰিকুৱেন্সি ৱেভক এক প্ৰকাৰৰ ইলেক্ট্ৰমেগনেটিক ৱেভছ বুলি ক'ব পাৰি ইলেক্ট্ৰমেগনেটিক ৱেভছ ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ডৰ মাজত সৃষ্টি হোৱা ভাইব্ৰেচনক কোৱা হয় এইটো এটা এনাৰ্জি প্ৰপগেশ্যন হয় এটা শক্তিক এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নিয়া ইয়াৰ বাবে আপোনালোকে জানিব লাগিব ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম ডায়াগ্ৰামখন ইয়াৰ দ্বাৰা বেলেগ বেলেগ ফ্ৰিকুৱেন্সিৰ ইবোৰক ক্লাসিফাই কৰিব পাৰি তাৰ ফ্ৰিকুৱেন্সি আৰু ৱেভ লেন্থৰ দ্বাৰা ইয়াৰে প্ৰথম যেটো ৱেভ এইটো ৱেভ যাৰ ৱেভ লেন্থ সবতকৈ বেছি সেইটো হৈছে ৰেডিও ফ্ৰিকুৱেন্সি এই ৰেডিও ফ্ৰিকুৱেন্সিৰ ৱেভ লেন্থ কিছু মিটাৰৰ পৰা কিছু কিলোমিটাৰলৈ থাকে ইয়াৰ পিছৰ ৱেভটো হৈছে মাইক্ৰ'ৱেভ ইয়াৰ লেন্থ কিছু সেন্টিমিটাৰৰ ভিতৰত থাকে আমি সাধাৰণতে ব্যৱহাৰ কৰা মাইক্ৰ'ৱেভৰ ভিতৰত মাইক্ৰ'ৱেভছ ব্যৱহাৰ কৰা হয় ইয়াৰ যেতিয়া এটা দিশে ইয়াক কনসেন্ট্ৰেট কৰা হয় তেতিয়া ইয়াৰ পৰা হিট প্ৰডিউস হয় ইয়াৰ পিছত আহে ইনফ্ৰাৰেড ৱেভছ যেটো আমি সাধাৰণতে ৰিমোট কন্ট্ৰলত ব্যৱহাৰ কৰোঁ টিভি বা এনেকুৱা যিবোৰ বস্তু আমি ৰিমোট কন্ট্ৰলেৰে ব্যৱহাৰ কৰোঁ সেইবোৰক ইনফ্ৰাৰেড ৱেভছ ব্যৱহাৰ ইয়াৰ পিছত আহে ভিজিবল লাইট আমাৰ চাৰিওফালে থকা যিবোৰ লাইট আছে তাৰ ৱেভলেন্থ হৈছে 350 পৰা 700 নেনোমিটাৰ ইয়াৰ বেলেগ বেলেগ কালাৰত বেলেগ বেলেগ ৱেভলেন্থ হয় ইয়াৰ পিছত আহে ইউভি ৰেজ ইয়াৰ পিছৰ যিবোৰ লেন্থ আছে ফ্ৰিকুৱেন্সি কিছু বাঢ়ি যায় তাৰ পিছত আহে এক্স ৰে তাৰ পিছত আহে গামা ৰেজ ভিজিবল লাইটৰ যিবিলাক পিছৰ ৱেভছ আছে সেইবোৰৰ ফ্ৰিকুৱেন্সি ইমান বাঢ়ি যায় আৰু ইয়াৰ ৱেভলেন্থ ইমান কমি যায় যাৰ ফলত ই যিকোনো মেডিচিনৰ মলিকুলৰ যিবিলাক কেমিক্যাল বন্ডিং আছে সেই কেমিক্যাল বন্ডিং পৰ্যন্ত ই ভাঙি দিব পাৰে গতিকে সেই কাৰণে ইয়াক আয়োনাইজিং ৰেডিয়েচনৰ ভিতৰত ধৰা হয় আয়োনাইজিং ৰেডিয়েচন আছে এইটো মানুহ আৰু জীৱ-জন্তুৰ বাবে হাৰ্মফুল হয় কাৰণ ই মানুহৰ দেহৰ ভিতৰত যায় ই ডিএনএ কেমিক্যাল বন্ডিং ই ভাঙি দিব পাৰে গতিকে ই মানুহ আৰু জীৱ-জন্তুৰ বাবে হাৰ্মফুল হয় আয়োনাইজিং ৰেডিয়েচন কথাটো হল ভিজিবল লাইটৰ যিবিলাক পিছৰ ৱেভছ আছে সেইবোৰটো আয়োনাইজিং ৰেডিয়েচনৰ ভিতৰত আছে সেইবোৰ বাৰু মানুহৰ দেহৰ বাবে হাৰ্মফুল বা ক্ষতিকাৰক কিন্তু ভিজিবল লাইটৰ যিবিলাক আগৰ ৱেভছ আছে সেইবোৰ যিবোৰ আহে ইনফ্ৰাৰেড ৰেডিও ফ্ৰিকুৱেন্সি মাইক্ৰ'ৱেভছ এইবিলাক যে ৱেভছ মানুহৰ বাবে ক্ষতিকাৰক হয় নে নহয় সাইন্টিফিক্যালি ইয়াৰ কোনো সমাধান ওলোৱা নাই যদিও কিছুমান ৰিসাৰ্চৰ মতে যদি এই নন আয়োনাইজিং ৰেডিয়েচন হাই এক্সপোজত বহু টাইমৰ বাবে ইয়াৰ লগত লাগি থকা হয় তেতিয়া হলে ইয়াৰ পৰা মানুহৰ ক্ষতি হ'ব পাৰে কিন্তু ইয়াৰ পৰিৱৰ্তে আন এটা ৰিসাৰ্চত কৈছে যে আয়োনাইজিং ৰেডিয়েচনৰ বাবে মানুহৰ কোনো ধৰণৰ ক্ষতি নহয় সেই কাৰণে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বেলেগ বেলেগ চৰকাৰে কিছুমান ৰেডিয়েচন লিমিট সেট কৰিছে সেলফোন আৰু সেলফোন টাৱাৰৰ বাবে কাৰে নিবিচাৰে যে নন আয়োনাইজিং ৰেডিয়েচনৰ পৰাও যি হিট প্ৰডিউস হয় হেতু ইমান বেছিকৈ প্ৰডিউস হয় যাৰ ফলত মানুহৰ স্ক্ৰিন জ্বলি যায় সেই কাৰণে চৰকাৰে ইয়াৰ বাবে লিমিট সেট কৰিছে সেই কাৰণে আমেৰিকা চৰকাৰৰ এজেন্সি এফচিসিয়ে এটা লিমিট সেট কৰিছে এই লিমিট সেলফোন আৰু সেলফোন টাৱাৰৰ বাবে লিমিট সেট কৰিছে য'ত 1.6 ওয়াট পাৰ কিলোগ্ৰাম ইয়াত কৈ যাতে বেছি সেলফোন আৰু সেলফোন টাৱাৰে ৰেডিয়েচন প্ৰডিউস নকৰে তৰহৈ ইয়াৰ বাবে লিমিট সেট কৰিছে আৰু ভাৰতবৰ্ষৰ এটা ৱেবসাইট আছে যাৰ নাম হৈছে www.torongsansar.gov.in এটুত যাই কিনে আপুনি ইয়াত চেক কৰিব পাৰিব আপোনাৰ নিয়াৰেষ্ট টাৱাৰৰ পৰা কিমান ৰেডিয়েচন ওলাই আছে আৰু আপুনি চেক কৰিব পাৰিব আপোনাৰ বাবে কিমান ৰেডিয়েচন হাৰ্মফুল নহয় আৰু কিমান ৰেডিয়েচন হাৰ্মফুল হয়
কোনোবাটো টাৱাৰে আপোনাৰ পৰা ৰেডিয়েশ্যন বেছিকৈ ওলাইছে নেকি সেইটো আপুনি এই ৱেবছাইটত যাই কিনে চেক কৰিব পাৰিব মোবাইলৰ টাৱাৰৰ পৰা ওলোৱা ৰেডিয়েশ্যন আৰু মোবাইলৰ পৰা ওলোৱা ৰেডিয়েশ্যনে আমাক লং টাৰ্মত কিবা ক্ষতি কৰিব তাৰ চান্স বহুত কম কাৰণ আপোনালোকে চাব পাৰে আজি 20 বছৰ আগৰ পৰা আপুনি যদি চাই 2000 চনৰ পৰাই যদি আপুনি চাই মানুহে কিমান মানুহে মোবাইল লোৱা আৰম্ভ কৰিছে আপুনি গ্ৰাফ চাওক দিনক দিনে ওপৰৰ ফালে যায় আছে কিন্তু এনেকুৱা একো বেমাৰ এতিয়ালৈকে ধৰাত পৰা নাই যাৰ বাবে মোবাইলৰ লোৱা বৃদ্ধি হৈ গৈছে লগতে সেই বেমাৰটো বৃদ্ধি হৈ গৈছে এনেকুৱা কোনো বেমাৰ আজিলৈকে ধৰাত পৰা নাই গতিকে ইয়াৰ চান্স বহুতে কম ইয়াৰ পৰা লং টাৰ্মত হোৱা ক্ষতি হোৱাৰ চান্স বহুতে কম তথাপিও যদি আপোনাৰ কিবা সন্দেহ থাকে তেতিয়ালে আপুনি ডাইৰেক্ট মোবাইলটো আপুনি কাণত নলয় আপুনি হেডফোন ইউজ কৰিব পাৰে তেতিয়াতো ৰেডিয়েশ্যনটো বহুত দূৰত থাকিব বা ৰেডিয়েশ্যনে আপোনাক ক্ষতি কৰিব নোৱাৰে বা এই ৰেডিয়েশ্যনৰ পৰা সৃষ্টি হোৱা হিটে আপোনাক ক্ষতি কৰিব নোৱাৰে বা স্কিন পৰিব নোৱাৰে গতিকে এইখিনিয়ে আছিল আজি মোবাইল ৰেডিয়েশ্যনে মানুহ অথবা জীৱ জন্তুৰ ওপৰত কিবা ক্ষতি কৰে নে নকৰে তাৰ বিষয়ে গতিকে ভিডিওটো যদি চাই ভাল পাইছে তেতিয়াহলে লাইক কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যদি এনেকুৱা ভিডিও আপুনি ফিউচাৰত পাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব